আৰু কিমান দিন এনেকৈ থাকিব লাগিব? আৰু কিমান দিন এনেকৈ থাকিব লাগিব ভাবিলে কিবা আচৰিত যেন লাগেও। 2020 চনটো এনেকৈয়ে গ'ল। বহুতো কাম কৰিবলৈ আছিল এই বছৰটোত। বছৰটোৰ আধা দিনটো গ'ল কৰোণা মহামাৰীক লৈ, বাকী থাকিল আধা দিন। ধিক্কাৰ আহে তোমাক 2020, তুমি এটা কলা বছৰ। বহুতো প্ৰিয় আৰু আপোন মানুহক হেৰুৱাবলগীয়া হৈছে তোমাৰ কাৰণে, কিয় তুমি এই ভাইৰাছটো সৃষ্টি কৰিলা। কিন্তু মই আৰু পৃথিৱীত থকা সকলো মানুহৰে এটাই বিশ্বাস আছে যে এই ভাইৰাছটো এদিন নহয় এদিন নিৰ্মূল হ'ব। কাৰণ ডক্তৰ আৰু বিজ্ঞানীসকলে কষ্ট কৰি আছে আৰু কষ্টৰ ফল সদায় মিঠা। আগৰ বছৰটোৰ দৰে মোৰো মন যায় লগৰ লগত থাকি ফূৰ্তি কৰিবলৈ, মন যায় সিহঁতৰ লগত খেলিবলৈ, মন যায় সিহঁতৰ কথা শুনিবলৈ। কিমান দিন যে হ'ল এই দুটি চকুৰে লগৰবোৰ আৰু আপোন মানুহবোৰক দেখিবলৈ পোৱা নাই। নিজকে জেলৰ কয়দী বুলি নকওঁ, ঘৰত আছোঁ যে। কিন্তু বাহিৰৰ পৰিৱেশটো অতি সুন্দৰ, কিবা জীৱনটো আধৰুৱা যেন লাগিছে বহুতো দিন নোপোৱাৰ বাবে। জানো এই জীৱনটো খন্তেকীয়া, কিন্তু এই পৃথিৱীখনটো খন্তেকীয়া নহয়। সেই মাৰ্চৰ মাহতে লকডাউনৰ নিউজটো শুনাৰ পৰা আজিলৈ ঘৰতে আছোঁ। কেতিয়াবা ঘৰৰ পৰা ওলাই যাব মন যায়, কিন্তু নোৱাৰোঁ না। চৰকাৰৰ কথা মানি চলিবই লাগিব, কাৰণ সিহঁতে আমাৰ ভালৰ কাৰণে ঘৰতে থাকিবলৈ আমাক অনুৰোধ কৰিছে। তাকেই আমি মানি চলিব লাগিব। কিন্তু মনটো মোৰ অলপ হ'লেও অস্থিৰ। ঘৰত আছোঁ যে ইমান দিন, সেইবাবে কি কৰিম কি নকৰিম এনেকুৱা হৈ গৈছে মোৰো মনটো। মই জানো এইটো পৰিস্থিতি বহুতৰে হৈছে, সেইবাবে মই ভাগৰি পৰিব নোৱাৰোঁ, মই যুঁজিব লাগিব। আমি ভাগৰি পৰিব নোৱাৰোঁ, আমি যুঁজিব লাগিব।